মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আহিবলগীয়া গুণোৎসৱত কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। তোমালোকে এতিয়াই যদি এইবিলাক কুৱেশ্যন বুজি লোৱা ভৱিষ্যতৰ কাৰণে ভাল মাৰ্ক কেৰি কৰিব পাৰিবা, বহুত মাৰ্ক কেৰি কৰিব পাৰিবা। সেইকাৰণে তোমালোকে এই মাটি চেপ্টাৰটো বিজ্ঞান, এই বিজ্ঞানৰ যিটো মাটি, এই মাটি চেপ্টাৰটো ভালদৰে পঢ়িব লাগিব। ইয়াৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, A+ তোমালোকে মাৰ্ক পাবা। সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা। যে গুণোৎসৱৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকে চাই লোৱা। 1 নম্বৰ কুৱেশ্যনত ইয়াত দিয়া হৈছে হিউমাছ কাক বোলে। খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকে ভালদৰে মনত ৰাখিবা। হিউমাছ হ'ল মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বোলে। উদাহৰণ হিচাপে তোমালোকৰ ঘৰত পোহনীয়া চৰাই, ছাপোজ এটা কুকুৰাই মৰিলে, এই কুকুৰাটো তুমি মাটিৰ তলত পুতি থ'লে কিছুদিন পিছত এই মৃত পদাৰ্থটোই হিউমাছলৈ ৰূপান্তৰ হ'ব। আৰু ছাপোজ গছৰ পাতবিলাক পচি গলি তাত কিছুদিন পিছত এই মাটিৰ লগত মিহলি হৈ এটা সাৰৰ নিচিনা উৎপন্ন হয়, জৈৱিক সাৰ। এই জৈৱিক সাৰটোৱেই হৈছে হিউমাছ। গতিকে হিউমাছটো এনেদৰে মনত ৰাখিবা। এতিয়া নেক্সট চাই লোৱা তোমালোকে যে মাটি কেই প্ৰকাৰ আৰু কি কি। ইয়াত ভাগ কৰা হৈছে, তোমালোকে চাই লোৱা যে মাটিৰ কণিকাৰ আকাৰৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভাগ কৰা হৈছে। ইয়াৰ ভাগবোৰ কি কি চাই লোৱা তোমালোকে। বালিচহীয়া মাটি, যিবিলাক বালিচহীয়া মাটি, তাৰপিছত আলতীয়া মাটি, তাৰপিছত দিছে দোমোজা মাটি, এই দোমোজা মাটি। গতিকে এইকেইটাৰ বিষয়ে অলপমান বিতংভাৱে পঢ়িম, তোমালোকে ভিডিঅ'টো চাই থাকা। ইয়াত দিছে 3 নম্বৰ কুৱেশ্যনত দিয়া আছে উদ্ভিদৰ বৃদ্ধিৰ বাবে কোন প্ৰকাৰ। ইয়াত 3 নম্বৰ দিছে উদ্ভিদৰ বৃদ্ধিৰ বাবে কোন প্ৰকাৰৰ মাটি উত্তম। তোমালোকে লিখিবা উদ্ভিদৰ বৃদ্ধিৰ বাবে দোমোজা মাটি উত্তম। তাৰপিছত 4 নম্বৰত বিচূৰ্ণী ভৱন মানে কি। বিচূৰ্ণী ভৱন মানে হৈছে বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াক বিচূৰ্ণী ভৱন বুলি কোৱা হয়। গতিকে তোমালোকে এইবিলাক ভালদৰে মনত ৰাখিবা। এতিয়া তোমালোকৰ লেচনৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, এই কুৱেশ্যনবিলাক আলোচনা কৰিম, তোমালোকে চাই লোৱা। ইয়াত চোৱা তোমালোকে শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে, মানে শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে। মাটিত কি থাকে শিলৰ টুকুৰাৰ উপৰিও? এইটো লিখিবা যে খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। এই ঘ নম্বৰটো ৰাইট চিন দিবা আৰু এইবিলাক মনত ৰাখিবা। গুণোৎসৱত আহিবলগীয়া প্ৰশ্নবিলাক 1 মাৰ্কৰে বেছি হয়, তোমালোকে চাই লোৱা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো ভালদৰে পঢ়ি লোৱা এবাৰ। পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল য'ত পানী বেছি পৰিমাণে ধৰি ৰাখিব পাৰে। এইটো কোনটো মাটিয়ে? বালিচহীয়া মাটি, আলতীয়া মাটি নে দোমোজা মাটি? তোমালোকে লিখিবা আলতীয়া মাটিয়ে পানী বেছি ধৰি ৰাখিব পাৰে। এতিয়া তোমালোকে এই স্তম্ভকেইটা ভালদৰে পুৰাই দিয়াচোন, যে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। তোমালোকে এইটো গুৰুত্ব দিবা, এইটোৰ বিষয়ে অলপমান ভালদৰে লক্ষ্য কৰিবা। চোৱা তোমালোকে ক নম্বৰত দিছে জীৱৰ বাসস্থান হ'ল, তোমালোকে লিখিবা জীৱৰ বাসস্থান হ'ল সকলো প্ৰকাৰৰ মাটি। জীৱৰ বাসস্থান সকলো প্ৰকাৰৰ মাটিতেই হয়। এতিয়া খ নম্বৰটো দিছে মাটিৰ উপৰিভাগ তোমালোকে লিখিবা ডাঠ ৰঙৰ। মাটিৰ উপৰিভাগ কেনেধৰণৰ ৰঙৰ? ডাঠ ৰঙৰ, এইটো লিখি দিবা। এতিয়া চাই লোৱা বালিচহীয়া মাটি তোমালোকে লিখিবা ডাঙৰ কণিকা। বালিচহীয়া মাটি ডাঙৰ কণিকাৰ হয়। এতিয়া নেক্সট লিখিবা ঘ নম্বৰটো মাটিৰ মধ্যতৰপটো লিখিবা, এইটো লিখিবা কম পৰিমাণৰ হিউমাছ থাকে, মানে কম পৰিমাণৰ হিউমাছ। নিশ্চয় বুজি পাই আছা। নেক্সট ঙ নম্বৰটো চাই লোৱা। ঙ নম্বৰটো হ'ব আলতীয়া মাটি। আলতীয়া মাটি লিখিবা সৰু কণিকা আৰু টানকৈ বন্ধা। গতিকে তোমালোকক
এই সৰু সুৰা কুৱেশ্যনবিলাক আলোচনা কৰাই দিলোঁ তোমালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগতে থাকিবা গতিকে এনেকুৱা ধৰণৰ গুণোৎসৱত আহিবলগীয়া কুৱেশ্যন আৰু বহু আলোচনা কৰিম তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকন অন কৰি দিবা লাইক এটা কৰি দিবা ধন্যবাদ ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে